হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল মিক্স। মই গৈ আছোঁ, আপোনালোকে যোৱা ভিডিঅ'টোত গম পাইছে মোৰ ঘৰৰ ওচৰত মানে বালিকুচি মেলা চলি আছে। আজি ছেকেণ্ড ডে তাত গৈ আছোঁ, বাট আপোনালোককো দেখাম সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। কথা হৈছে আপোনালোকে চাই থাকক আৰু বাকী ক'ত কি খাওঁ, কি কৰোঁ, কি নকৰোঁ, অল এভৰিথিং আপোনালোকক দেখাম, খালি ভিডিঅ'টো চাই থাকক। ফাইনেলি গৈ আছোঁ। এই আমাৰ গাঁৱৰ এইবিলাক মানে মোৰ লগৰে হয়। একচুৱেলি কি খবৰ নাযাওঁ, নাই অলপ দেৰিকৈ যাওঁ মানে মই ভিডিঅ'ৰ কাৰণেহে অলপমান জল্দি ওলালোঁ। মানে আপোনালোকৰ কাৰণে এইখিনি সময় দিছোঁ, মোৰ কাৰণে মানে অকণমান পিছত ঘূৰিম, মানে কেমেৰা চেমেৰা থৈ মানে বিন্দাছ ৰাতি ঘূৰিম নেকি একেলগে। কথা হৈছে ভিডিঅ'টো চাই থাকক। এয়া আমি গৈ আছোঁ। এজন বন্ধু মানে ফোন কৰিছিলি, কৈছোঁ ওলা একেলগে সভা চাওঁ অকণমান, আপোনালোকক দেখাওঁ, আমি দুটাও চাওঁ। কথা হৈছে বেছি দূৰ নহয় বাৰু মোৰ ঘৰৰ পৰা, প্ৰায় 100-150 মিটাৰমান হ'ব। কথা হৈছে আৰু আজি মানুহ তামাম মানুহ, মানে ধেৰ মানুহ হৈছে মানে। এই আপোনালোকে দেখাই দিছোঁ, দেখা পাইছে। আৰু অকণমান পিছত আৰু মানে পূৰা জাম হৈ যাব, মানে পূৰা গাড়ী চাড়ী একদম ভিতৰত নিব নোৱাৰা হৈ যাব মানে। কেনে একদম বেয়া, একদম বেয়া। কি গাড়ী কেইটকা লয় মানে বাইক 20 টকা, চাইকেল 10 টকা। খুব ধুনীয়া, এনেকুৱা মানে ব্যৱস্থা কৰি দিব লাগে। কাৰণ আপোনাৰ এখন বাইকখন চুৰ হৈ গ'লে কিমান হৈ যাব, 1 লাখ 1.5 লাখ গুচি যাব ন, 20 টকা কোনো পইচাই নহয় ক'ব গ'লে। ফাইনেলি আহি পালোঁ বালিকুচি মেলা। এয়া মোৰ পিছপিনে আপোনালোকে দেখা পাইছে ধেৰ মানুহ মানে। এয়া এইপিনে মোৰ পিছফালে মানে এয়া দৰং আৰু এয়া কামৰূপ, মানে মেইন সভাখন মানে কামৰূপতে হয়। কথা হৈছে এইটো নদী বৰনদী। কথা হৈছে মানুহ চাওক না আপোনালোকে, পাগল হৈ যাব মানুহ দেখা পায়। এটা কথা হৈছে চাই থাকক, ষ্টাৰ্ট ইয়াৰ পৰা ষ্টাৰ্ট। ভাইকে নাই এই মাক্সাৰ খুলি লওঁ না। ৰাজ্যিক বাণিজ্য মেলাৰ ভিতৰত এয়া পূৰা এইবিলাক কিবা বাঁহ বেতৰে কিবা কিবি, খৰি চৰি কিবা কিবি এইবিলাক পূৰা। কথা হৈছে একদম পূৰা একদম ভিৰ হৈছে। ক'ত উলিয়া এয়া এইপিনে চাওঁ, আৰু এইপিনে পূৰা মানে কাপোৰৰ গলি, মানে ইয়াতে মানে লেডিজ যদি এবাৰ সোমাই ন। এয়া আমি পূৰা কাপোৰৰ গলিত, ধেৰ কাপোৰ মানে পূৰা এইবিলাক 200, এইটো কিমান 50, 250, 250, মানে প্ৰায় মানে ফিক্স ৰেট। কথা হৈছে অকণমান মানে ডিষ্টাৰ্ব হৈ আছে ভিডিঅ' বনাবৰ কাৰণে, মানে মানুহ ধেৰ মানুহ ন, গাত লাগি যায়। একো নাই, এইখিনি আপোনালোকৰ কাৰণে মই কষ্ট কৰি দিম। গৈ আছোঁ মানে বাচন বৰ্তনৰ গলিত, আপোনাৰ ধেৰ মানে এইটো গলি অনলি মানে বাচন বৰ্তন কিবা কিবি কাপ পিতল কিবা কিবি ধেৰ মানে। কথা হৈছে আপোনালোক দেখাম বাৰু, চাওক। ফাইনেলি গৈ আছোঁ স্বামীৰ ভাই আৰু মই মীনা বজাৰৰ গলিত। মীনা বজাৰতো চবতছে বেছি মানুহ হয়, মীনা বজাৰত ধেৰ মানুহ মানে। চাওক ইয়াতে উঠি লাগছে মানে, যেতিয়া ইয়াৰ নিচিনা আছিলোঁ ন, তেতিয়া মানে উঠিলোঁ। এতিয়াৰ বয়স নাই, যদি মই উঠিব লাগে ন ভাঙি তলত পৰব, সেইকাৰণে উঠোঁ। সেইপিনে আছে আমাৰ ডাঙৰৰ কাৰণে, সেইপিনে আছে, তাত যাম উঠিম আৰু। ভাই মুখ কিয় মাৰিছা? মানে এটা কথা হ'ল মানে হা, আজিৰ পৰা প্ৰায় এইবছৰ 1.5 বছৰমান আগতে মানে বিয়াখনত মানে ছোৱালী এজনী মানে আমি দেখা পালোঁ হা। ইয়াৰ ভাল লাগিল ছোৱালীজনী একচুৱেলি। তাৰপিছতে নাম্বাৰটো বিচাৰিলে, তাৰপিছত মানে নাম্বাৰটো মই দিছোঁ ছোৱালীজনীক হা। আজি 1.5 বছৰৰ মূৰত আজি এই মেলাত দেখিছোঁ ছোৱালীজনীক। এতিয়া বাৰু ছোৱালীজনীক কেমেৰাত আনাটো ইম্পচিবল, দেখাব নোৱাৰিম, সেইটো ভুল কথা হ'ব। কথা হৈছে দেখাব কেনে কথাটো আমি মানে ডিছকাছ কৰিলোঁ আমি তিনিজনে হা। দেখাব পাৰিম না, কাৰণ ভিডিঅ' কৰি আমিয়ে চাব পাৰিম ন, কাৰণ অডিয়েঞ্চক কেনেকৈ দেখাম সেইটো
আপোনালোকক চাওক ধৰা মই আপোনালোকক দেখালোঁ কাৰোবাৰতো ভণ্টি হ'ব পাৰে ন কাৰোবাৰ ছোৱালী হ'ব পাৰে ন কথা হৈছে নেদেখা কথাটো কৈ দিলোঁ আৰু মোৰ পিছফালে যে দেখা পাইছে এখন ট্ৰেইন এইখন উঠিম অকণমান পিছতে এতিয়া নুঠোঁ অহাকালি হ'লেও উঠিব পাৰোঁ একো নাই কথা হৈছে উঠিম আৰু যোৱা বছৰ উঠি কিবা কিবা সৰু ল'ৰা যেন লাগে কিবা এটা ভাল লাগে মানে গাইজ এয়া ফাইনেলি আমি এইটোৰ ওপৰত এইটোত চাওক আপোনালোক ইয়াৰ পৰা গোটেই ভিউ দেখাইছোঁ মানে চাওক চাই লওঁ ক'ৰবাত বহিম আৰু যাওঁ নহওক আনা বহি লওঁ ফাইনেলি ৰ'বা যায় নেকি এইবাৰ ভৰি উঠাব নোৱাৰিবি ভৰিখন উঠাব পৰা নাই ৰ'বা এই কেলা ইয়াৰ ওপৰত পিছফালে মানুহ চাওক তুমি মাজত বহা চাওক মোৰ টুপি উৰাই যাবছে গাইজ ফাইনেলি বহি ল'লোঁ এয়া আমাৰ এখন কি হয় বা ৰথ চাগে ৰথ আৰু এয়া চাওক লাগে ট্ৰেইন এতিয়া ষ্টাৰ্ট হ'লে মানে ভিডিঅ' কৰিব নোৱাৰিম ন বহুত ৰিক্সি হৈ যায় কাৰণ এইটো উল্টা পাল্টা ঘূৰে কথা হৈছে মই উঠি লওঁ তাৰপিছত আকৌ আপোনালোকে বেলেগ উঠাৰ পিছত মই ভালকৈ ভিডিঅ' কৰি দেখাম এয়া ফাইনেলি ষ্টাৰ্ট হৈছে আৰু বেছি ভিডিঅ' কৰি থাকিব নোৱাৰিম কাৰণ ইয়াৰ পৰা মই ওলাই পৰিম কথা হৈছে এতিয়া আপোনালোকে চাওক পূৰা চাওক এয়া ফাইনেলি দাদাই উঠালে দাদাই কিন্তু মোৰ পৰা পইচা লোৱা নাই দেই দাদা দিয়ক ইউটিউব নামটো ক'বাচোন ৰাহুল মিক্স বুলি চাৰ্চ কৰিবা পাই যাবা ঠিক আছে এয়া আমি ফাইনেলি এইবাৰ এইখন ট্ৰেইনত উঠিম ভাইটি মোক বিচাৰি আছে মানে অকণমান বোলে ভিডিঅ'ত আনিব লাগে কথা হৈছে আমি তিনিটা আকৌ উঠিম আমি মানে চব মানে ফ্ৰীতে উঠাই মানে আমাক মানে চব মানে পইচা দিব নালাগে না আমি কিহৰ পইচা দিব লাগে কথা হৈছে এনেই উঠাই মানে এতিয়া কথা হৈছে চাই থাকক নেক্সট এখন ট্ৰেইনখন ৰখালে উঠি দিম আৰু ফাইনেলি আমি ষ্টেচন পালোঁ এতিয়া আমি ট্ৰেইনখন ইয়াতে ৰখাম বাকী চবকে নুমাই দিম আগতে আমি নুমিলোঁ এয়া ফাইনেলি ষ্টেচন পালোঁ কথা হৈছে নুমি দিওঁ এয়া মানুহ চাওক না কিমান মানুহ হৈছে এয়া চাওক ধেৰ মানুহ হৈছে চৰি আছোঁ একচুৱেলি মানে মানুহ এটাৰ গাত লাগিলে চৰি গ'লোঁ কথা যে ধেৰ মানুহ মানে আপোনালোকে চাই লওক মানুহ চাওক না এয়া আমি এইবাৰ ফাইনেলি পপকৰ্ণ খাম পপকৰ্ণ ন পপকৰ্ণ কিমান এইটো ইয়াৰ পৰা বনাই আছে কিমান এটা কিমান 10 টকা ফাইনেলি এইটো ল'লোঁ পইচাটো এটা পপকৰ্ণ লৈছোঁ সুধিম যে 500 টকা খোলা হ'ব কি নাই 500 টকা খোলাব হ'ব ন হৈ যাব কোনো কথা নাই হৈ যাব পপকৰ্ণ মেইন মানে আপোনালোকে অকণমান খাই দিয়ক এইটো খাই দিয়ক এয়া ভাইটি পপকৰ্ণ খাইছে ল পপকৰ্ণ ল খা ভাই কিমান খাবি
পপকৰ্ণ খাইছোঁ পপকৰ্ণ পানী 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 শুকান ন এইটো খাই দিয়ে তেনে খাই দিয়ে বাকী এইফালে দি দিয়ক চাই থাকক পপকৰ্ণটো খাই উঠি লগ পাই আছোঁ এই পপকৰ্ণ চপকৰ্ণ খাই ক'ত যাবি এইবাৰ অকণমান মানে এই ছোৱালীবিলাকে যে লয় কিবা আৰু শুনা চুনা কিবা কিবি সেইফালে অকণমান ঘূৰিব যাম মানে সেইফালে যোৱাৰ উদ্দেশ্যটো মানে কি আকৌ এটা গাঁৱত আমি দেখিলে দেখা নহয় ক'ৰবাত যদি ছোৱালী দেখা মানে ভাল লাগে ছোৱালী ঢেৰ ছোৱালী ন এতিয়া যাই চাব বাৰু একো নাই অকণমান আন্ধাৰ আন্ধাৰ আহিছে মানে ওপৰত কিবা কিবি এখন দি আছে আৰু এইজন মোৰ বহুত পুৰণি বন্ধু মানে গাঁৱৰে একচুৱেলি বন্ধু নহয় দাদা বুলিব লাগে এইটো কথা হৈছে সোমাবলৈ আহিল বিয়া পাতিছে মানে ৱাইফক লৈ আহিছে আমাৰ কোনদিনা এদিন আহিব আৰু জানো হ'ব এদিনটো আহিবই টাইম নে কি আইচক্ৰীম বয় কি কি এইটো কি এইবাৰ আমি বিৰিয়ানী খাম চিকেন বিৰিয়ানী মানে খাবলৈ ইমান মন নাই হ'লেও খাওঁ আৰু মানে এইটো কি মানে কিছুমান বস্তু দেখিলে যে মানে মানে আকৰ্ষিত হয় মানে সেনেকুৱা মানে পেটত জাষ্ট অকণমান আগতে ভাত খাই আছোঁ ভাত খাই ব্লগ ষ্টাৰ্ট কৰিছোঁ এতিয়া কথা হৈছে অকণমান খাওঁ একো নাই ফাইনেলি 1-2 মিনিট ৱেইট কৰাৰ পিছত বিৰিয়ানী আহি পালে এতিয়া আমি খাবহে লাগে আৰু আৰম্ভ কৰা তো চাই থাকক ইয়াক মানে ভালকৈ দেখাই পোৱা নাই এয়া এয়া দিয়া ভাই খা বিন্দাছ খা টেনশ্যন নল'বি এয়া ওচৰতে পানীও আছে টেনশ্যন ল'ব নালাগে অঁ ভাই দেই বাবা কোৱা হা এতিয়া চাই থাকক ফাইনেলি খালোঁ এয়া গোটেইটো খতম কৰিব নোৱাৰিলোঁ একচুৱেলি ইমান ভোকো নাই কথা হৈছে ই কিন্তু খাই আছে পাৰিবি নাই পাৰিবা প্ৰেক্টিচ আছে প্ৰেক্টিচ একচুৱেলি মোৰো আছে কথা হ'ল মই ভাত খাই দিলোঁ ভাত খাই কেনে মেলাত গুচি আহিলোঁ সেইকাৰণে খাব নোৱাৰোঁ ভোক থাকিলে আৰু এইখিনি কি আৰু জলকীয়া অকণমান বেছি হৈছে এইটো ৰাইট এনেই ভাল হৈছে তাত জলকীয়া বেছি হৈছে কাম পূৰা ওলাই মানে কি হয় নেক্সট টাইমৰ পৰা মানে খাব আহিলে অকণমান জলকীয়াটো কমাই দিলে ভাল আৰু না কি আপোনালোক কৈ লাভ নাই ইহঁতকে ক'ব লাগিব বাট কৈ যাম বাকী ধুনীয়া কিন্তু জ্বলাটো অকণমান বেছি হৈছে দেই জ্বলা অকণমান বেছি হৈছে খাব পৰা মানুহ হিচাপে টেনশ্যন নাই বিৰিয়ানী খালোঁ ফাইনেলি আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ বেছি দীঘল নকৰোঁ এয়া ভাই লাষ্ট ফিনিচিঙত আকৌ একবাৰ দেখা দিলে মুখখনা এইজনে মেইন অৰিজিনেল মানুহ এতিয়া দেখা পাইছে আপোনালোকে কথা হৈছে হ'ব দিয়ক আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বেলেগ এটা ভিডিঅ'ত লগ পাম আজিলৈ এৰিছোঁ বাই জয়া এখন এই লাষ্ট শিখৰ অ'কে